Hi everyone, welcome to my channel Moon Creation. মই আজি এটা বিশেষ স্পেশাল ৰেচিপি লৈ আহিছো যেটো মই আগতে নিজেও খোৱা নাছিলো আজি এয়া পালেং লৈ লৈছো পালেঙৰ এটা স্পেশাল ৰেচিপি আজি প্ৰথমবাৰ বনালো আৰু খালো হেয়া আপোনালোকৰ সন্মুখলৈ লৈ আহিছো খুবেই ভাল লাগিছিল খাই আপোনালোকেও ঘৰত এনেকৈ চেষ্টা কৰি চাব পাৰে পালেংখিনি এনেকৈ ধুনিয়াকৈ ধুই পখালি লৈ এতিয়া এইখিনি মই সসপেন এটাতে পানী ইয়াতে এড কৰি দি অকনমান সময় 5 মিনিট মান সময় বইল কৰিম বহুত বেছি নহয় অকনমান সময় জাস্ট বইল কৰিব লাগে এতিয়া এইখিনি গেছত উঠাই দিলো দি এয়া ঢাকনাখন দি দিছো এতিয়া পালেংখিনি হও মানে মই গ্ৰেভিৰ কাৰণে মছলাখিনি তৈয়াৰ কৰিলো এয়া পিয়াজ কাটি লৈছো লগতে এটা বিলাহী আৰু বৰ বিশেষ নাই গ্ৰেভি মছলা খুব বেছি মছলা মই ব্যৱহাৰ নকৰো ৰেচিপিটোত ইমান বিশেষ মা মছলা দিব নালাগে এইখিনিতে মই আপোনালোকক এটা অনুৰোধ কৰিব খুজিছো আপোনালোকে মোক কমেন্ট কৰি জনাবচোন আপোনালোকৰ ফিডবেক মোৰ ভিডিওবিলাক চাই কেনেকুৱা পায় মই তেতিয়া নতুন নতুন আৰু বেলেগ ৰেচিপি আপোনালোকৰ সন্মুখলৈ আনিবলৈ অনুপ্ৰাণিত হ'ম আৰু সেইখিনি খোৱাৰ পিছত মই তাতে কাজু লৈ লৈছো দেই এতিয়া এইখিনি চালো হৈ গল মোটামুটি পালেংখিনি 5 মিনিট মানো নালাগে আসলতে এতিয়া এইখিনি লগে ঠাণ্ডা পানীলে ট্ৰান্সফাৰ কৰি দিম এইখিনি পানী ঠাণ্ডা লৈ লৈছো এই কাৰণে কৰা যায় ইয়াৰ যিটো কালাৰ পালেঙৰ হেতু তেনেকৈ কৰিলে মানে একে থাকে এইখিনি অকনমান দে এনেকে ঠাণ্ডা পানীত ডুবাই দিলো এতিয়া এই ঠাণ্ডা পানীখিনি ঠাণ্ডা হোৱাৰ পিছত পালেং শাকখিনি মই সালনী এখনত এনেকৈ সাকি লম ৰেচিপিটো অকনমান দীঘলীয়া হ'ব দেই আপোনালোকে ভিডিওটো শেষলৈকে চালে গোটেই ৰেচিপিটো ষ্টেপ বাই ষ্টেপ গম পাব পালেং আমি সাধাৰণতে মাছৰ হৈতে বেছিকৈ খাওঁ বা কেতিয়াবা বৰ বনাই খাওঁ কিন্তু এনেকৈ খাবলৈ খুবই সোৱাদ পালো এতিয়া এইখিনি পানী যিমান পাৰি হেচি এনেকৈ টুকি দিম মানে ইয়াৰ পিছৰ ষ্টেপটোত গম পাব যে পালেঙৰ পানীখিনি মানে হুকুৱা কিমান মানে বইল কৰা পালেংখিনি পানীখিনি হুকুৱাটো বহুত দৰকাৰী নহলে ৰেচিপিটো বনাওতে অকনমান কষ্ট হয় মোৰ আজি এই ৰেচিপিটো যেহেতু মই প্ৰথম বনাইছিলো মই এটো এক্সপেৰিয়েন্স কৰিলো আৰু অকনমান মই চেপিব পাৰিলো হয় মানে পালেংখিনি পানীটো এতিয়া এইখিনি মিক্সিত এনেকৈ পিছি লম সাকসুৰ গান ধুনিয়া গ্ৰীন কালাৰটো সেমে হৈ আছে নহয় নে সেই কাৰণে ঠাণ্ডা পানীত দিয়া যায় আৰু বাউল এটাত এইখিনি এনেকৈ ইয়াতে দি লৈছো পালেংখিনি এতিয়া পানী কিন্তু মই এক্সট্ৰা এড কৰা নাছিলো পিছতে পানী যিমান পাৰে নোহোৱাহে কৰিব লাগে এতিয়া ইয়াতে মই অকনমান নিমখ হালধি লাল মিৰ্চ পাউডাৰ আৰু এয়া আজৱাইন দি দিলে ইয়াৰ মানে যিটো সুগন্ধ ওলাই মানে এই পেষ্টটো যেতিয়া বৰ নিচিনাকৈ বনোৱা যাব বিৰাটেই টেষ্ট হয় এয়া চাওকচোন আজৱাইনখিনি দি এনেকৈ ধুনিয়াকৈ হালধিও অকনমান এড কৰিছিলো দেই কবলৈহে পাহৰিছো ইয়াতে এইখিনি ধুনিয়াকৈ অকনমান হানি ললো এতিয়া এয়া চাওক বেসন লৈ লৈছো বেসন মই আপোনালোকক নকওঁ যে কিমান লৈছো আন্দাজত কাৰণ মই এবাৰ প্ৰথমবাৰ বনালো প্ৰথমতে মই কৈছোৱে নহয় পালেংখিনি যিমান পাৰি চেপি ল'ব লাগে পানীটো মোৰ অকনমান পানী বেছি হ'ল কাৰণে মই অকনমান বেসন দিয়ে দিবলগীয়া হ'ল বেছিকৈ একো কথা নাই মানে অকনমান দেৰি লাগে আৰু ৰেচিপিটো তৈয়াৰ কৰোতে তাৰ পিছত এয়া এনেকৈ অকনকৈ বেসন দি মই এনেকৈ হানিলো আটা মঠাৰ নিচিনা এটা মানে ডো হৈ যাব লাগিব আৰু এতিয়া মই প্ৰথম চামুচেৰে এনেকৈ ইয়াত মিলাই লৈছো যিহেতু ঢিলা হৈয়ে আছে পিছত মই হাত ব্যৱহাৰ কৰি এনেকৈ এয়া ডো কৰি ললো যিমান আমাৰ পালেঙৰ পানীখিনি আমি চেপিলৈ হুকানকৈ পিচিব পাৰো হিমান আমাৰ জলদি এনেকৈ বেসনখিনি হতে এডজাস্ট হৈ যায় আৰু কনসিস্টেন্সিটো এনেকুৱা টাইট হৈ যায় নহলে বেসন বেছি দিব লগিয়া হৈ যায় এতিয়া এনেকৈ ৰুটিৰ নিচিনাকৈ গোলকে লাডু কৰি লৈ এয়া ৰুটি বেলাৰ গতে বেলিছো তাতে কিন্তু এটা কথা আপোনালোকে অকনমান অইল দি লব আৰু তাৰ পিছত বেসন অকনমানত এনেকৈ যেনেকৈ আমি ৰুটি বেলু ন তেনেকৈ
বেলিব লাগে যিমান পাৰি আৰু যিমান আপুনি পাতলা কৰিব পাৰে নলগাকৈ মোৰটো অকণমান লাগি গ'ল মই কৈছোঁ নহয় অকণমান ঢিলাই হৈ গৈছিল মোৰ এনেকৈ আমি ৰাউণ্ড কৰি ল'লোঁ বেলি লৈ অকণমান তামঝাম আছে নোহোৱা নহয় কিন্তু খাবলৈ কিন্তু খুব বেছি সোৱাদ পালোঁ আৰু এটা এক্সট্ৰা টেষ্টটো পালোঁ পালেঙৰ আৰু ল'ৰা ছোৱালী হততে পালেং নাখায় কিন্তু এনেকৈ বনালে সিহঁতে নিশ্চয় খাব এটো মই আজি গ্ৰেভিত দি দিছোঁ এইখিনি যিখিনি মই এতিয়া বৰ নিচিনা কৰি ল'ম ইয়াৰ পৰা কিন্তু একচুয়ালি আপোনালোকে সিহঁতক এনেকৈ ভাজাৰ পৰাও দিব পাৰিব আপোনালোকে মাজৰ ষ্টেপত গম পাব কথাটো মই কৈ দিম বাৰু এতিয়া এটা আৰু এনেকৈ আকৌ কৰি ল'লোঁ বহুত বেছি নালাগে কাৰণ যেতিয়া গ্ৰেভিত দি দিওঁ ফুলি উঠে ইহঁতি তো এনেকৈ এটা ৰোল বনাই আকৌ এটা ৰোল বনাই লৈছোঁ এয়া চাওকচোন কিমান ধুনীয়াকৈ উঠি গ'ল মই অকণমান এক্সপেৰিমেণ্ট কৰি ভালেই পাওঁ যিহেতু খোৱা খাদ্যবিলাক নতুন নতুন খাবলৈ পালে ভালো লাগে নহয়নে এতিয়া এয়া কৰি ল'লোঁ দেখিছে গোটেইকেইটা এইকেইটা এতিয়া আকৌ মই চচপেন এটাতে পানী এনেকৈ উতলিবলৈ দিলোঁ দিয়াতে 5 মিনিট সময় বইল কৰি ল'ম আপোনালোকে নাভাবিব আকৌ এইবোৰ এবাৰ বইল কৰিছে এবাৰ হানিছে এইবোৰ আকৌ কি কৰি আছে মোৰ এটা সৰু ৰিলত এজন মানুহে কৈছিল এনেকৈ আৰু কৰি থকাতকৈ একেবাৰে কাটি কুটি ভাজি খাইয়ে পেলাম পায় নোৱাৰো আৰু এতিয়া এখন কেৰাহীত এনেকৈ ঘি অকণমান দি এটা ইলাচি ফুটিবলৈ দিলোঁ আৰু পিয়াজখিনি দি দিছোঁ এইখিনি গ্ৰেভিখিনিৰ কাৰণে দেই কাটি যে লৈছিলোঁ এইখিনি এতিয়া যিখিনি মই যে কাজু লৈছিলোঁ আৰু কেঁচা জলকীয়া সেয়া দি দিছোঁ আৰু ইয়াতে মোৰ স্পেচিয়েল ধনিয়া গুটি সেয়া দি দিম ইমানেই ভাল লাগে খাই মছলা ব্যৱহাৰ কৰোঁতে ধনিয়া গুটি দিলেহে ভাল লাগে আৰু এয়া আদা অকণমান আৰু বিলাহী এইখিনি গ্ৰেভিৰ কাৰণে একেবাৰে কোমলকৈ ভাজি অকণমান সময় ঠাণ্ডা কৰি ল'ম আৰু নিমখ আৰু হালধি দি দিছোঁ যাতে ধুনীয়াকৈ বিলাহী আৰু পিয়াজখিনি পমি যায় আৰু এইফালে যিখিনি মই বইল কৰিবলৈ লৈছিলোঁ নহয় ৰোলখিনি কৰি লোৱাখিনি যে সেইখিনি হৈয়ে গৈছে বেছি সময় দৰকাৰ নাই ফুলি উঠে জানেনে যেতিয়া পানীত দি দিওঁ একেবাৰে ফুলি যায় এয়া ধুনীয়াকৈ হৈ গৈছে এইখিনি এতিয়া চালনী এখনত এনেকৈ কাঢ়ি লওঁ এনেকৈ চালনীখনত অকণমান দি ৰাখি দিলে পানীটো নিজে নিজে শুকাই যাব এইখিনিতে মই সদায় অনুৰোধ কৰাৰ দৰে আপোনালোকক অনুৰোধ কৰোঁ যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেখেতসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোক সমৰ্থন আগবঢ়াইছে আৰু এইখিনি যিখিনি গ্ৰেভিৰ কাৰণে ভাজি লৈছিলোঁ মছলা পিচি ল'লোঁ আৰু এয়াও শুকাই গ'ল ৰোলখিনি এতিয়া নিজৰ চইজত ডাঙৰকৈ লাগে সৰুকৈ লাগে আমি এনেকৈ টুকুৰা টুকুৰ কৰি ল'ম এয়া এইখিনিতে কৈছিলোঁ যে এইখিনিতে এবাৰ ভাজি ল'ম নহয় তেতিয়া আপোনালোকে কাঢ়ি থৈ দিব পাৰে বাচ্চাৰ কাৰণে সিহঁতে এনেকৈ ভাজাৰ পৰাও খাবলৈ খুবেই সোৱাদ পাব বিৰাটেই টেষ্ট হয় ভাজাৰ পৰাও খাবলৈ এতিয়া কেৰাহীত এনেকৈ অকণমান তেল দি এইখিনি প্ৰথমে ভাজি ল'ম এই ভাজাৰ পৰাই আপোনালোকক কৈছিলোঁ অকণমান ৰাখি থ'ব ইচ্ছা কৰিলে পালেঙৰ মানে অস্তিত্ব একেবাৰে নোহোৱা হৈ যাব সিহঁতে গমেই নাপাব পালেং খাইছে নে কি খাইছে ইমান খাবলৈ সোৱাদো হয় দেই বহুত আৰু এইখিনি হৈ গৈছে বহুত বেছি কৰকৰীয়া কৰিব দৰকাৰ নাই আন এখন কেৰাহীত এনেকৈ তেল দি লৈ তাতে জিৰা চামুচ ফুটিবলৈ দিলোঁ আৰু এই যিখিনি মই পেষ্ট কৰি লৈছিলোঁ নহয় ভজা মছলাখিনি এইখিনি ইয়াতে দি লগে লগে পানী দিছোঁ যিহেতু এইখিনি প্ৰথমে ভাজাই আছিলে বেছি যদি ইয়াতে ভাজিবলৈ যাওঁ তাৰ অৰোমাটো নষ্ট হৈ যায় আৰু পানী অকণমান তেনেকৈ এই মিক্সাৰ জাৰটোৱে লাগি থকাখিনিৰে দি লৈ অকণমান উতলিবলৈ দি এইখিনি দি দিলোঁ এইখিনি এতিয়া এনেকৈ অকণমান নিমখ দি দিছোঁ কাৰণ নিমখ মই এড একেৰণে কৰা নাছিলোঁ বইল কৰোঁতে দিয়া নাছিলোঁ যদিও প্ৰথমতে এই ডোটো বনোৱাৰ সময়ত দিছিলোঁ আৰু এতিয়া ইয়াতে অকণমান গৰম মছলা দি দিলোঁ আৰু অকণমান ধনিয়া দি দিলোঁ 5 মিনিট সময় এনেকৈ ৰাখি লৈ এইখিনি হৈ গ'ল আৰু খাব পৰা হৈ যায় আৰু অলপ পানী থাকোঁতেই বন্ধ কৰি দিব লাগে গেছৰ ফ্লেমটো তাৰ মানে পিছত পানীখিনি শুহি লয় এতিয়া এইখিনি বাঢ়ি লৈছোঁ হৈ গ'ল খাব পৰা ৰুটি বা ভাতৰ সৈতে ধুনীয়াকৈ খাব পাৰি ভাল লাগিলে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিব দেই ধন্যবাদ